হেল্ল' মই পল্লৱী নাথে আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ এটা নতুন মিনি ভ্লগ লৈ আৰু আজি ভিডিঅ'টোত মই দেখাম নাৰিকলৰ চাহ মই কেনেকৈ বনালোঁ। হয়তো কিছুমানে নাৰিকলৰ চাহ বনোৱা খাই পাইছে আৰু কিছুমানে নাই পোৱা। বলকচোন তেতিয়াহ'লে মই ফাৰ্ষ্টে কি কৰিলোঁ, নাৰিকলখিনি কাটি লৈ তাত ধুনীয়াকৈ নাৰিকলটো ৰুকি দিলোঁ। তাৰপিছত নাৰিকলটো ৰুকি হোৱাৰ পিছত নাৰিকলৰ ৰসটো উলিয়াই ল'লোঁ আৰু মই ইফালে বহাই থৈছোঁ গেছত পানী আৰু তাত আমি যেনেদৰে চাহ বনাওঁ চেনি দিলোঁ, চাহপাত দিলোঁ আৰু ধুনীয়াকৈ বস্তুখিনি উতলিবলৈ দিলোঁ আৰু চাওক এইফালে আমাৰ উতলিবলৈ আৰম্ভ কৰি দিলে। উতলাৰ পিছত মই তাত দিলোঁ ধুনীয়াকৈ নাৰিকলৰ ৰসটো আৰু নাৰিকলৰ ৰসটো দিয়াৰ পিছত এয়া দেখিছেনে কালাৰটো যে গাখীৰ চাহ বনালে যেনেকুৱা হয় তেনেকুৱাই হৈ গ'ল। ইমান ধুনীয়া হৈছে আৰু সোৱাদো সঁচাকৈ বহুত ধুনীয়া। এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু অকলটো চাহ বনালেই নহ'ব, সেইকাৰণে অলপ চিৰা ধুনীয়াকৈ ভাজিলোঁ আৰু ভাজি মই আবেলি চাহকাপ এনেদৰেই খালোঁ। আৰু আপোনালোকে কেনেকৈ খালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে এবাৰ নাৰিকলৰ চাহ বনাই খাব পাৰে। খাই চাবচোন কেনেকুৱা লাগে।